নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আহিছোঁ পানীখাইটিত থকা লোনলি ট্ৰীত। আপোনালোকে দেখিবলৈ পাইছে সেই মন্দিৰটো এইখিনি গোটেই পানীৰে ভৰি থাকে বাৰিষা টাইমত, কিন্তু এতিয়া পানী শুকাইছে, তো বহুত মানুহ আহিছে ইয়াতে। আৰু এইডালেই হ'ল লোনলি ট্ৰীৰ গছজোপা। এই নদীৰ মাজত এজোপাই গছ আছে গোটেই পানীৰ মাজত। বাৰিষাত গোটেই আহিব নোৱাৰি ইয়ালৈ, কিন্তু এতিয়া আহিব পাৰি। বাৰিষাত গোটেই পানীৰে ভৰ্তি হৈ থাকে, তো এইখিনি চেল্ফি পইণ্ট বুলিও কোৱা হয়। আপোনালোকে দেখিছে মানুহ কিমান আছে। মই এতিয়া অকণমান পানীৰ ওচৰত যাম আৰু আপোনালোককো দেখুৱাম, আৰু আপোনালোকেও আহিব পাৰে, ইয়াতে বহুত ধুনীয়া জেগা হয়। তেন্তে মই অকণমান আগুৱাই গৈ আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম পানীৰ ওচৰলৈ গৈ। আৰু আপোনালোকে বাৰু ইয়াতে আহিছেনে জনাবচোন। তেন্তে আহক মোৰ সৈতে এই ধুনীয়া পৰিৱেশটো উপভোগ কৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে এতিয়ালৈ বাই বাই।